আজি welcome sir. Good morning to you. আমি সময়খন বিলং কৰিব নিবিচাৰো আমাৰ মাজত এই দায়িত্ববিলাক দি দিয়া হৈছে দায়িত্ববিলাক দিয়ে আৰু এই বাজেটখন ন্যাশনাল বাজেটৰ ওপৰত আজি আমি সকলো দল সংগঠন লগতে ইয়াত বুদ্ধিজীৱী বিলাক আছে আমি আলোচনা কৰিছে সেই বাজেটটো ভাল নে বেয়া এই গোটেইখিনি আমি আলোচনা কৰিছোঁ আৰু কেন্দ্ৰীয় বাজেটৰ ওপৰত যেটো এবাৰ দাখিল কৰা বাজেটৰ ওপৰত আমাৰ 6 ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেন্সি সাংসদ অমৰ সিং কিছু ডাঙৰীয়া তেখেত বিতংভাৱে ৰাজ্যক অৱগত কৰা হৈছে বিশেষকৈ আমাৰ যিবিলাকৰ দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ BPL ফেমিলি 12 লাখ লৈকে যিবিলাকৰ ইনকাম বছৰত তেওঁলোকে কোনো ট্যাক্স দিব নালাগে কিন্তু ইনকাম ট্যাক্স দিব নালাগে কাৰ্বি আংলঙত কিন্তু যিমান ইনকাম হয় বিশেষকৈ আমাৰ ট্ৰাইবেল বিলাকৰ যিমান ইনকাম হয় ইয়াতো 6 শিডিউল এৰিয়াৰ কাৰণে এক্সামটেড হয় কিন্তু আমাৰ ট্ৰাইবেল বিলাকৰ যদি গুৱাহাটী বেপাৰ কৰে বা লামডিঙৰ কৰে এইটো ইনকাম দিব লাগিব কিন্তু আপ টু 12 লাখ লৈকে এইটো অল ইণ্ডিয়াকো ৰেহাই দিয়া হৈছে এইটো নম্বৰ 1 আৰু লগতে এবাৰ আমাৰ অসমৰ কাৰণে বহুতো স্পেশাল পুঁজি জৰিয়তে বিশেষকৈ ডনাৰ মিনিষ্ট্ৰী পৰা যোৱাবাৰ যিমানখিনি 2000 ক্ৰোৰৰ পাইছে এবাৰ 5000 ক্ৰোৰ লৈকে বিক্ৰী কৰি ইনক্ৰিজ কৰা হৈছে গতিকে সেই 5000 ক্ৰোৰৰ কি আঁচনি ল'ব সেইটো আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ সকলৰ লগত আলোচনা কৰি আমি স্কিম বিলাক ল'ব পাৰিম তাৰ বাহিৰেও যিবিলাকৰ এগ্ৰিকালচাৰ খেতি কৰে তেওঁলোক হৰ্টিকালচাৰ কৰে এগ্ৰিকালচাৰ কৰে তেওঁলোকৰ কাৰণেও এটা কেন্দ্ৰ চৰকাৰে ৰেহাই দিছে কোনো ট্যাক্স আৰু GST নাই তেওঁলোকৰ সেইকাৰণে সেইবিলাকৰ ভাল খবৰ আৰু লগতে এবাৰ আমাৰ নৰ্থ ইষ্টৰে PM ডিভাইন্সৰ জৰিয়তে যেটো এইটো প্ৰাইম মিনিষ্টাৰৰ বিশেষ পুঁজি সেই পুঁজিৰ দ্বাৰা আমি কাৰ্বি আংলং লগতে অসমত বেলেগৰ আঁচনি তাৰ পৰা আমি ল'ব পাৰিব আৰু সেই আঁচনি জৰিয়তে আমি কাৰ্বি আংলং আৰু অসমত বহুত স্কিম ধৰিব পাৰিব তাৰমানে স্যাৰ এখন বাজেটৰ পৰা কাৰ্বি আংলং আৰু অসমৰ